हेलो एवरीवन मोर चेनेलर नतुन एटा भिडिओ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি কাতি বিহু স্পেশাল ভিডিও হয় আৰু এই ভিডিওটো আপোনালোকক দেখাবলৈ লৈছো কৰিশ্মা নাথৰ গোটেই টিমটোক আৰু আপোনালোকে ভিডিওটো চাই যকচোন। ভিডিওটো চাই কেনেকুৱা পালে হেকত কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজি কাতি বিহু আৰু ঘৰে ঘৰে এয়া আমি বুট মগু খাইছো আৰু আজি এতিয়া নিবন্ধনটো আমাৰ খুই ঘৰতে আছে। আমাৰ ৰুটি খাই যাবলৈ কৈছে আজি। কাতি বিহু বুলি নমস্কাৰ আপোনালোক সকলোকে কাতি বিহু আন্তৰিক শুভেচ্ছা জনাইছো। আমি এতিয়া খুৰীহঁতৰ ঘৰত প্ৰসাদ খাব লাগিছো। এঘৰে খুৰীহঁতৰ ঘৰত পালোহি লাষ্টৰ অৱয়সত চিৰা ঘৰ যাম আমি খাইছি। আপোনাৰ কি হয়েছে এনে গুনগুনে দুই এখা কোৱা। I'm so sorry মই বহুত লেট হৈ আছো। এই মেন মানুহ এতিয়া আহিছে পুৰা দুই এখা কোৱা। হয় আজি অকমান মানে আমাৰ আজি পলম হ'ল। এতিয়া 8টা বাজি গ'ল কাৰণ পলম আমি সকলোৱে ভাবিছিলোঁ সোনকালে শেষ হওক বুলি। কাৰণ সিহঁতৰ মালিক এতিয়া যোনজনে আপোনাক কেমেৰা ধৰিছে ইউটিউবাৰজনী মাইনু কোঁৱৰ দত্ত মাইনু কিবা দত্ত আছিলে। ইমানে এলেহুৱা শকত মানুহ নোৱাৰে মানে অহা যোৱা কৰিব। এতিয়া এঘৰৰ পৰা দুঘৰ নাতে এঘৰৰ পৰা আৰাম কৰে। তাই মই কোনো ব্যক্তি সামৰি পাৰিলোঁ আৰু আমাৰ বেটাই কিন্তু কাকো শান্তিত থাকিবলৈ নিদিলে দেই। আৰু এইবিলে নামবিলাক শুনকচোন, আপোনালোকে আগে পিছে চাগে এনেকৈ নাম শুনা নাই।